সমগ্ৰ অসমতে বলি আছে ৰাজনৈতিক গৰম বতাহ। আসন্ন অসম বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটিমান দিন বাকী। শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ সমষ্টিত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ঠিক দিনৰে 21 নং লাহৰীঘাট বিধানসভা সমষ্টিটো কংগ্ৰেছ মহাজোঁট প্ৰাৰ্থী ডক্টৰ আফিছ নাজাৰে সমষ্টিৰ চুকে কোণে ৰাইজৰ সৈতে মত বিনিময় সভা সমিতি আয়োজন কৰা পৰিলক্ষিত হৈছে। সেয়ে আজি লাহৰীঘাট সমষ্টিৰ ঔতলাবাৰী গাঁৱত ডক্টৰ আফিছ নাজাৰে এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। উক্ত নিৰ্বাচনী সভাত ডক্টৰ নাজাৰে বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে। লগতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক বিজেপি বি টিম বুলি আখ্যা দিয়ে। ৰাইজৰ দল এলজেপি এতিয়া নিৰ্দলীয় বহুত কেইটা এইবাৰ ইনশাল্লাহ ৰাইজৰ সহযোগ আছে মোৰ লগত। মই আশা কৰিছোঁ ইনশাল্লাহ আগন্তুক যোনটো ইলেকশ্যন আহি আছে যোনটো আপোনাৰ 1 তাৰিখে ভোটিং হ'ব, মই অধিক ভোট পাই পেলাই জয়যুক্ত হ'ম বুলি আশা ৰাখিছোঁ। কিমান শতাংশ 100%। যোৱাকালি কিন্তু আপোনাৰ ময়ো পিছত খবৰ পাইছোঁ, পিছত যিটো ভিডিঅ' ফুটেজ আছে ভিডিঅ' ফুটেজত মই নিজে দেখিছোঁ সেইটো আমাৰ কমিউনিটি মানুহ এটাও নাছিল, গোটেইকেইটা অচিনাকি চেহেৰা। এতিয়া ইনভেষ্টিগেশ্যন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট নিউ লাইভ।